সকলো বহি গ'ল দেই খানা খাবলৈ এয়া নুমাই বোলে বহুত দিন গাহৰি মাংস খাবলৈ পোৱা নাই সেইকাৰণে মাকে এইফালে খোৱা 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 দেখুৱাই দিয়া আকৌ দেখোন আৰু মোৰ ভাগটো এইটো মোক খাবলৈ বৰ এটা মন নাই মানে হ'লেও আৰু ছোৱালীজনীৰ লগত এগৰামান খাই দিওঁ হয় নাই গাহৰি খানা ৰান্ধনীজনী কৈ দিয়ক কি কি বনালে ৰান্ধনী কৈ দিয়ক কি কি বনালে এইফালে মাংস ভাত আচাৰ বুটৰ এক্সট্ৰাকৈ বনোৱাই হয় ৰেডিমেডকৈ ঘৰৰ পৰা আনি দিয়া তাৰপিছত বিলাহী চিলাহী দি গাহৰি পেটু মাংস বনাই ধুনীয়াকৈ এসাঁজ দি গোটেইখিনি খুৱাই দিছোঁ আৰু লোৱাই নাই শেষত লাই দিছোঁ এইফালে নুমা আৰু এইফালে ছোৱালীজনীয়ে পঢ়িছে দেই অকণমান জুৱে পঢ়ি দিয়া অঁ জুৱে পঢ়িবলৈ কৈছে সেইফালে পঢ়ি আছে নমস্কাৰ আহি গ'লোঁ নুমাহঁতৰ এয়া ৰুমলৈ লগৰীয়াক মিঠাই দিবলৈ লৈছে এয়া মিঠাই চিঠাই কিবা কিবি আনিছোঁ নুমা মাক আহিছে এইবিলাকক এয়া দেখুৱাইছোঁ এজনী নামটো কৈ দিয়া মোৰ নাম কৃষ্টি লিম্বু অঁ আৰু তোমাৰ লিম্বু অঁ এইফালে আমাৰ নুমা আৰু এইফালে গাহৰি মাংস লৈ আহিছে আৰু এগৰাকী আছে নামটো কিবা কৈ দিয়া নমস্তে মোৰ নাম অমৃতা বিশ্বকৰ্মা অঁ এইফালে মাকে গাহৰি আনিছিলে গাহৰি বনাই আছে আৰু ধুনীয়াকৈ এটা ব্লগ বনাই দিওঁ ভাবিছোঁ এইফালে পেটু দেই পেটু গাহৰি পেটু কোনে কোনে খাই ভাল পায় এইফালে বনাবলৈ লাগি গ'ল এইফালে চাহ বনাই আছে গাহৰিও এইটো ইয়াত পৰিব লাগিলে হ'ল আৰু খাবা ধুনীয়া এইফালে অঁ ৰুমত ছোৱালী আছে এইফালে মাকে মানে একেবাৰে জীয়েকক বিদায় দিলে যেনেকৈ জীয়েকৰ ঘৰলৈ যায় নহয় তেনেকৈ এটোপোলাকৈ বস্তু লৈ আহিছে আৰু এইফালে মিঠাই এইফালে কিবা কিবি ধেৰ আৰু ক'বলৈ হ'লে বহুত হ'ব সেইকাৰণে দেখুৱাই দিছোঁ টোপোলাবোৰকে এইফালে মাংস ৰান্ধি একেবাৰে খুৱাই থৈ যাব বোলে আৰু নৌমা থাকেগৈ সিহঁতৰ ৰুমতে ইয়াত বোলে ফেন নাই এইটো ৰুম এইবোৰ কিতাপ পত্ৰ এনেকৈ থৈছে কিতাপ নহয় আৰু এইফালে ছোৱালীজনীয়ে পঢ়িছে দেই অকণমান জুৱে পঢ়ি দিয়া অঁ জুৱে পঢ়িবলৈ কৈছে সেইফালে পঢ়ি আছে